আমি এই নিৰ্মাণ কাৰ্যৰ লগত জড়িত প্ৰতিষ্ঠান হিচাপে যিখিনি কথা গম পাইছোঁ যে অহা 14 তাৰিখে ইয়ালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ এতিয়া যি প্ৰাৰম্ভিক কাম কাজ তাৰ বাবে প্ৰশাসনৰ বিভিন্ন ধৰণৰ কাম কাজৰ আমাৰ দৃষ্টিগোচৰ হৈছে আৰু আমি গম পাইছোঁ যে 14 তাৰিখে ইয়ালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু আমাৰ যি নতুনকৈ নৱনিৰ্মিত যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4.2 কিলোমিটাৰ যি ৰানৱে অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ শুভ উদ্বোধন কৰিব এই কথা আমি ইতিমধ্যে গম পাইছোঁ। ইতিমধ্যে আমি যোৱা বছৰৰ 31 মাৰ্চতেই ৰোডৰ ৰাস্তাটোৰ কাম সম্পূৰ্ণ কৰি NSADCL কৰ্তৃপক্ষক আমি গতাই দিছিলোঁ আৰু ইতিমধ্যে সকলোবিলাক কাম সম্পূৰ্ণ হৈ উঠিছে। ওচৰৰ যিখিনি কাম মানে ছিকিউৰিটি ৰিলেটেড যিখিনি কাম এইখিনি বিভাগীয় কৰ্তৃপক্ষই আহি কৰি আছে আৰু জনামতে ইয়াত অহা 14 তাৰিখে এটা এয়াৰ শ্ব' হোৱাৰ কথা আছে। এইখিনি কথাই আমি ইতিমধ্যে গম পাইছোঁ। নিশ্চিতভাৱে এক গৌৰৱক্ষণ হ'ব। অহা 14 ফেব্ৰুৱাৰীত আমি বৰ্তমান যিখিনি জানিব পাৰিছোঁ যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী যিখন আমাৰ ব্ৰহ্মপুত্ৰ ওপৰ নিয়মিত দলঙৰ লগতে আমাৰ ডিমৌৰ পৰা মৰাণ হৈ পিনে ডিব্ৰুগড়লৈ যোৱা যিটো পথত জৰুৰীকালীন সেৱাৰ বাবে যিটো আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে যিটো আমাৰ পথ নিৰ্মাণ কৰিছে ফ্লাইট কৰিবৰ কাৰণে, যুদ্ধ বিমান কৰিবৰ কাৰণে, গতিকে আমি মৰাণবাসী হিচাপে, মৰাণৰ এজন যুৱক হিচাপে আমি গৌৰৱান্বিত।